নমস্কাৰ। আজি আমি ক্লাছ 10 গণিত শিকিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। য'ত ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কি কৈছে a = bq + r, য'ত rটো শূন্যতকৈ সমান বা ডাঙৰ কিন্তু bতকৈ সৰু। মানে যিকোনো দুটা অখণ্ড সংখ্যা a আৰু b ৰ কাৰণে আমি দুটা অদ্বিতীয় সংখ্যা পাম q আৰু r। মানে কথাটো এনেকুৱা, ধৰা হ'ল আমি যিকোনো দুটা অখণ্ড সংখ্যা লৈছোঁ 2 আৰু 3। আমাক কৈছে কি ইউক্লিডে এই 2 আৰু 3ৰ কাৰণে আমি দুটা অদ্বিতীয় সংখ্যা পাম q আৰু r। চাওক, ইয়াত মই 3টোক a বুলি ধৰিছোঁ, 2টোক k বুলি ধৰিছোঁ b। আমি যিকোনো দুটা অখণ্ড সংখ্যা 2 আৰু 3ৰ কাৰণে 2 আৰু 3 হৰণ কৰিলে কি হ'ব? আমি কি পাম? 1 পাম। ইয়াত কি পাম? বাকী কি হ'ব? 1। এইটো কি হ'ব? q, এইটো হ'ব r। এইটোত চাই ভালকৈ বুজি পাব। ইয়াত চাওক, দুটা যিকোনো অখণ্ড সংখ্যা 2 আৰু 7ৰ কাৰণে। চাপ'জ 7টোক মই ধৰিছোঁ b, এইটোক ধৰিছোঁ a, চৰি 7টোক a, এইটোক b, 2টোক। এতিয়া ইহঁতক 2 দিয়ে সিহঁতক হৰণ কৰিলে কি হ'ব? 2 × 3 = 6, 6ৰ পৰা 1 বাকী ল'লে 1। গতিকে 8টো কি হ'ব? বাকী 1। 3টো q। মানে কি হ'ব? ইয়াত ক'ব গ'লে 7 = 2 × 3 + 1। 7 মানে কি আছিল? a = bq, + r। মানে কি আছে ইয়াত? 6 + a = 7, মানে 7 = 7। গতিকে মানে এইটোৱে হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডে এইখিনি কথাই কৈছে। অলপ ভালকৈ চাবে। আমি এটা জানো কথা, ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী। চাপ'জ ভাজ্য হৈছে 7, ভাজক হৈছে 2। 2ৰে 7ক হৰণ কৰিলে কি হয়? ভাগফল কিমান হয়? 3। 1 হয় বাকী। মানে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী। কথাটো ইয়াত সিদ্ধ হৈছে। চাওক এটা বস্তু, ইউক্লিডে কি কৈছে? a = bq + r। a মানে কি? 7, মানে কি? ভাজ্য। b মানে কি? 2, মানে কি? ভাজক। 3 মানে কি? ভাগফল। মানে কি হয় কথাটো? ভাজ্য সমান ভাজ্য মানে কি হ'ব? a। ভাজ্য মানে হ'ব a, ভাজক মানে হয় b, ভাগফল মানে q, যোগ r মানে বাকী। গতিকে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী। এইটোৱে ধৰণে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা a = bq + r। আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সহায়ত আমি কেনেকৈ গ সা গু উলিয়াই, এইবিলাক আমি পিছত আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট এটা দিব বুলি আশা থাকিল। ধন্যবাদ।